হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এয়া ভোগালীৰ বতৰ, মই বনাইছিলোঁ তিলৰ লাড়ু আৰু আপোনালোকৰ মাজতো মই ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তিলৰ লাড়ু বনাবলৈ মই প্ৰথমে তিলখিনি ভাজি ল'লোঁ। তিলখিনি ভাজি থাকোঁতে যেতিয়া ফুটিব, তেতিয়া তিলখিনি হ'ল বুলি গম পাম। ইয়াৰ পাছতে মই গেছত এখন কেৰাহী পাতি লৈ 2 কাপ গুড় লৈ লৈছোঁ। আৰু ইয়াতে আধা কাপ পানী দি দিছোঁ। পানীখিনি দিয়াৰ পাছত অলপ উতলিবলৈ দি লাহে লাহে লৰাই দিছোঁ। আৰু এনেদৰে উতল অহাৰ পাছত এটা বাটিত ঠাণ্ডা পানী লৈ তাত মই গুড় অকণমান দি চাইছোঁ, আৰু যদি গুড়খিনি ৰৈ যায় একেঠাইতে তেতিয়াহ'লে গুড়খিনি হৈছে। ইয়াৰ পাছতে মই গলোৱা গুড়খিনি তিল দি মিলাই লৈছোঁ। আৰু ইয়াৰ পাছতে মই এখন প্লেটলৈ চামুচ এখনেৰে এচামুচ দি লৈছোঁ। এনেদৰে ভাগ কৰি লোৱা তিলখিনিৰ পৰা মই লাহেকৈ লাডুখিনি বনাই পেলালোঁ। এই লাডুখিনি ঠাণ্ডা হ'লেহে বনাবলৈ ভাল, খুব গৰমে গৰমে এই লাডুবোৰ নৰয়। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিব। যিসকল মোৰ চেনেলটিত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।